নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ ব্যংগাত্মক কবিতা। কবিতাৰ শিৰোনাম চলৰ ধন। আহা আজি দলে বলে জাতিক বচাবলে, শতৰুৱে চোচা লৈছে বৰঘৰ নাহিবলে। নিষ্কৰ্মাৰ ধন প্ৰীতি কুচক্ৰান্ত অহোৰাত্ৰি, এইবাৰ যে হবই ধনী শেষ সম্বল জাতিক বেচি। বন্ধু এবাৰ চোৱাগমি নিজকে দিলা কিমান ফাঁকি, শিক্ষাত ফাঁকি দীক্ষাত ফাঁকি, কৰ্মত ফাঁকি ধৰ্মত ফাঁকি, এতিয়া পুনৰ নিজক ফাঁকি উন্নতিৰ হেঙাৰ সমাজ বুলি। চক্ৰান্তকাৰীক বন্ধু মানি যোৱা যদি আগবাঢ়ি, পানী খাবা ঘটি ঘটি জীৱনটো হ'ব লেটিপেটি। কষ্টৰ ধন জীৱন সংগী, চলৰ ধন বানৰ পানী। বন্ধু নিজক নেবেচিবা, জীৱন যুঁজলৈ আহা। ধন্যবাদ।